এইবাৰ অনলাইনত হ'ব সংগীতৰ প্ৰতিযোগিতা। এইবাৰ অনলাইনত হ'ব অসম ভিত্তিক সংগীত প্ৰতিযোগিতা, মানে আধুনিক সংগীতৰ প্ৰতিযোগিতা। আধুনিক সংগীতৰ প্ৰতিযোগিতা কোনো ধৰণৰ ভৰ্তি মাচুল নাথাকে। আপোনালোকে এটা ভিডিঅ' ৰেকৰ্ড কৰিব লাগিব সংগীতৰ, আৰু সেই ভিডিঅ' মোলৈ প্ৰেৰণ কৰিব লাগিব। হোৱাটছআপ যোগে সেই ভিডিঅ'বোৰ প্ৰেৰণ কৰাৰ পিছত আপোনালোকৰ ঠিকনা ডিটেইলছ কমপ্লিট থাকিব, আৰু সেই ভিডিঅ'সমূহ মোৰ পেজত আপলোড কৰিম। আৰু আপোনালোকৰ সেই ধাচু ভিডিঅ'বিলাক আপলোড কৰাৰ পিছত যিসকলৰ লাইক শ্বেয়াৰ কমেণ্ট বেছি আহিব সেইসকলক, আৰু লগতে সেইসকলক আৰু যিসকল বিচাৰক মই ৰাখিম, ইয়াত বিচাৰক থাকিব, বিচাৰকে বিচাৰ কৰিব, আৰু যিসকলৰ লাইক শ্বেয়াৰ বেছি হ'ব তেওঁলোকৰ পৰা এটা পাৰ্চেণ্টেজ আহিব, আৰু বিচাৰকৰ মন্তব্য থাকিব, লগত জইন হৈ পুৰস্কাৰ দিয়া হ'ব। পুৰস্কাৰৰ ধনৰাশি ৰখা হৈছে ইয়াত প্ৰথম পুৰস্কাৰ 2000 টকা, ছেকেণ্ড পুৰস্কাৰ 1500 টকা, মানপত্ৰ থাকিব, আৰু এটা বিশেষ উপহাৰ থাকিব। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিব পাৰিব বিনামূলীয়া। খালি তেওঁলোকে 3 মিনিটৰ গান গাব লাগিব, কোনো ধৰণৰ বাদ্যযন্ত্ৰ থাকিব নালাগিব, গান ধৰি দিয়া নাই, নতুন পুৰণি তেওঁলোকে গাব পাৰিব। ভিডিঅ'সমূহত তেওঁলোকে নিজৰ নাম ঠিকনা জনাব লাগিব, আৰু তেওঁলোকৰ ভিডিঅ'সমূহ মই আপলোড কৰিম। আপলোড কৰাৰ পিছত তেওঁলোকৰ চেনেলত আহিছে, তেওঁলোকৰ যদি লাইক শ্বেয়াৰ হয় বা কমেণ্ট তেওঁলোকৰ গণ্য কৰা হ'ব। কিছুমানে অসৎ উপায় যদি অৱলম্বন কৰি লাইক বা কমেণ্ট বা শ্বেয়াৰ কৰে সেইখিনি কিন্তু লাইক শ্বেয়াৰ গ্ৰাহ্য কৰা নহ'ব, কিন্তু বিচাৰটো গ্ৰাহ্য কৰা হ'ব। আৰু খালি আপোনালোকে এই প্ৰচেষ্টাটো ধাচু যিটো কৈছোঁ যে ধাচু লাইভ নৃত্য নিৰঞ্জনৰ এইবাৰ ধাচুকে যিটো এটা প্ৰতিযোগিতা এটা কৰিবলৈ মোৰ মন গ'ল। কাৰণটো কি, দেখিছোঁ বহুত যুৱক যুৱতী আমাৰ গাঁও অঞ্চলত সংগীত গাব বিচাৰে, গুণগুণাই ফুৰে, কিবা ফুৰে। তেওঁলোকক যদি এটা প্লেটফৰ্ম দিব পাৰোঁ, আপোনালোকৰ অঞ্চলত থকা যদি সেই যুৱক যুৱতীসকলক যদি কিবা এটা মাধ্যমেৰে যদি অকণমান উৎসাহিত কৰিব বিচাৰোঁ, কিবা এটা মোৰ মনটোত ভাল লাগিব। সেইকাৰণে আৰু এটা কথা কৈছোঁ, এই ভিডিঅ'টো বা এই বাতৰিটো আপোনালোকে শ্বেয়াৰ কৰি দিব, পাৰিলে লাইক কৰি দিব, আৰু চেনেলটো পাৰিলে ফ'ল' কৰি ৰাখিব। মনত ৰাখিব, ফ'ল' কৰা, শ্বেয়াৰ কৰা, লাইক কৰাটো বাধ্যবাধকতা নহয়। যিসকলে কিছুমান ভিডিঅ' দিলে তেওঁলোকে ফ'ল' কৰিব নাজানিবও পাৰে, সেইবুলি তেওঁলোকক প্ৰতিযোগিতাৰ শাৰীৰ পৰা উলিয়াই দিয়া নহয়। ফ'ল' কৰাটো বাধ্যতামূলক নহয়, লাইক কৰাটো বাধ্যতামূলক নহয়, শ্বেয়াৰ কৰাটো বাধ্যতামূলক নহয়। মই খুজি লোৱা নাই, আপোনালোকৰ প্ৰতিভাৰ কাৰণে মোৰ এটা স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে কোৱা নাই। খালি মনত ৰাখিব, বলবস্তি কৰা পিয়াৰ, স্বাৰ্থত কৰা মৰম চেনেহ, খুজি লোৱা লাইক আৰু ছাবস্ক্ৰাইবাৰ, চোলাই ঘানিত বহি থকা খাজানিচ মই হাতলৈ ঘূৰি পৰা একেই কথা, কিয়নো গোটেইকেইটাই মৰাত্মক। সেইকাৰণে মই আপোনালোকক খুজি লৈ স্বাৰ্থত আপোনালোকে লাইক শ্বেয়াৰ নকৰিব, কিয়নো কাইলৈ প্ৰতিযোগিতা খতম হ'ব, মোৰ ফলোৱাৰ গিৰিকে কমি আহিব। সেইকাৰণে লুকাই থকা প্ৰতিভাখিনিক, মই ছাত্ৰ ছাত্ৰীৰ লগত জড়িত, আৰ্টৰ লগত জড়িত, সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতিবলৈ মন এটা আছে। নেক্সট আহি আছে নৃত্যৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাটো 15 আগষ্টলৈকে, আজিৰ পৰা 15 আগষ্টলৈকে চলিব, আৰু 30 আগষ্টৰ ভিতৰত বাছনি কৰা হ'ব। ধাচু লাইভ যোগে বিচাৰকৰ লগত বাছনি কৰা হ'ব। খালি আপোনালোকে ভিডিঅ'টো প্ৰেৰণ কৰিব, আৰু আপোনালোকৰ ওচৰত থকা সেই ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক উলিয়াই আনক, আৰু গান গাবলৈ উৎসাহিত কৰক। শাখা 2টা থাকিব, এটা ক শাখা, এটা খ শাখা। ক শাখা হ'ব 1ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ, খ শাখা হ'ব 8মৰ পৰা BA লেভেললৈ, মানে স্নাতকোত্তৰলৈ। 2টা শাখাই হ'ব, খালি বাদ্যযন্ত্ৰ নোহোৱাকৈ হ'ব। বাকী যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব, আৰু হোৱাটছআপত মেছেজ কৰিব। ধন্যবাদ, দাদা, বাই বাই, জয় অসম।